নমস্কাৰ, সুপ্ৰভাত। আজি মই আপোনালোকৰ সন্মুখত এগৰাকী মহিলাৰ পৰিচয় কৰাই দিব বিচাৰিছোঁ। তেওঁ সৰ্বসাধাৰণ মহিলা, তেওঁ পাচলি ব্যৱসায় কৰি জীৱন ধাৰণ কৰি আছে আৰু তেওঁৰ কি কি সমস্যা আছে সেই বিষয়ে তেওঁক আজি অৱগত কৰিব। আৰু এটা কথা মই কৈ থওঁ, তেখেতৰ যিটো সন্তান, এটাই ল'ৰা আছে, তেওঁ পঢ়াত খুব ভাল। হায়াৰ ছেকেণ্ডাৰীত কিমান নম্বৰ পাইছিল? হায়াৰ ছেকেণ্ডাৰীত হায়াৰ ছেকেণ্ডাৰীত তেখেতে 81 পাইছিলে আৰু মেট্ৰিকত 91 পাইছিলে। চ' যথেষ্ট মেধাৱী ছাত্ৰ। তেওঁ নীটত কোচিং কৰি আছিলে। কোচিং কৰাৰ পিছত তেওঁ প্ৰথমবাৰ সফল নহ'ল, সেইকাৰণে BSCত এডমিশ্যন ল'লে। BSc পাছ কৰিলে। BSc পাছ কৰাৰ পিছতো আকৌ চেষ্টা কৰিলে। চেষ্টা কৰাৰ পিছত তেওঁ মেডিকেলত এডমিশ্যন পালে। গুৱাহাটী ভাঙাগড় মেডিকেলত তেওঁ বৰ্তমান MBBSৰ কাৰণে এডমিশ্যন লৈছে। গতিকে তেওঁক আমি দুটামান প্ৰশ্ন কৰিম, তেওঁৰ সমস্যাসমূহ কেনেকুৱা ধৰণৰ। বাইদেউ, আপোনাৰ পাচলি ব্যৱসায় কৰা কিমান বছৰ হ'ল? 5 বছৰ। আপোনাৰ হাজবেণ্ড আছেনে নাই? ক'লৈ গ'ল হাজবেণ্ড? ল'ৰাটো 4 বছৰ বয়সতে যোৰহাট মেডিকেল হস্পিটেলত কাম কৰি আছিলে। কাম কৰি থকাৰ পিছত তাতে ছোৱালী এজনক কলেজত আকৌ নাহিলেই। ল'ৰাটো সৰুৰ পৰা চোকা? ল'ৰাটো সৰুৰ পৰা আজি এই পাচলি ব্যৱসায় কৰা কিমান বছৰ হ'ল? 5 বছৰ। আৰু আপোনাৰ ইনকাম কেনেকুৱা ধৰণৰ? ইনকাম কিবাকৈ চলি আছে, কেতিয়াবা ভালো হয়, কেতিয়াবা বেয়া হয়। আমি তাৰে মাজত ল'ৰাটো পঢ়াই চলি আছে। আপুনি এই পাচলি ব্যৱসায় কৰিবৰ কাৰণে চৰকাৰৰ পৰা কিবা লোন চোন লৈছে নেকি? লৈছে, লোন পাইছে? আৰু ল'ৰাটো যে আপোনাৰ ডক্টৰ MBBSত এডমিশ্যন ল'লে, সেই সংক্ৰান্তত চৰকাৰৰ পৰা কিবা সুবিধা পাইছে নেকি, টকা পইচা? একো এনে সুবিধা পোৱা নাই, কিন্তু এডমিশ্যনত অলপ ফ্ৰী পাইছে। কিমানমান উপাৰ্জন হয় এইখন বজাৰৰ পৰা? এইখন বজাৰৰ পৰা বেছি নহয় আৰু এনে টুকটাক 10-12 মান হয় আৰু। অসুবিধা যথেষ্ট হয়? অসুবিধা হয় আৰু তাৰ মাজতে আৰু চলি আছে। আচ্ছা, আৰু ল'ৰাটোৰ সপোনটো সৰুৰ পৰাই আছিল ডক্টৰ হোৱাৰ? ল'ৰাটোৰ সপোনটো সৰুৰ পৰাই আছিলে ডক্টৰ। আচ্ছা, আৰু কিবা এডুকেশ্যন লোন লৈছে নেকি ল'ৰা পঢ়ুৱাবলৈ? বৰ্তমানলৈকে লোৱা নাই, চাগে ভৱিষ্যতে ল'ব লাগিব। এতিয়া বৰ্তমান লোৱা নাই। ল'ম বুলি কৈ আছে, অসুবিধা হ'লে ল'ব আৰু। কাৰণ এইখনতে মই নোৱাৰিবও পাৰোঁ, নোৱাৰিলে ল'ব লগা হ'ব। এতিয়া বৰ্তমান আপুনি অকলে জীৱন সংগ্ৰাম চলাই আছে? অকলে মই চলাই আছোঁ। তো ৰাতিপুৱা কেইটা বজাত উঠে? ৰাতিপুৱা মই 5টা বজাত উঠি ভাত চাত বনাই থৈ আহি বজাৰত যাওঁ। বজাৰৰ পৰা আহি দোকান খোলোঁ। ল'ৰাটোৱে কেইঘণ্টাকৈ পঢ়িছিলে সেই সময়ত? ল'ৰাটোৱে কমেও 14-15 ঘণ্টামান পঢ়ে আৰু। 14-15 ঘণ্টা পঢ়ে। এতিয়াও পঢ়া শুনা? ৰাতিটো পূৰা 3টা-4টালৈকে পঢ়ে, পুৱা অলপ টোপনি মাৰে। মুঠতে আপুনি পাচলি ব্যৱসায়টো কৰি নিজৰ জীৱনটো চলাই আছে আৰু ল'ৰাটোৰ সপোনটো দিঠকত পৰিণত কৰিবলৈ চেষ্টা কৰি আছে। গতিকে চাওক ৰাইজ, এখন সৰ্বসাধাৰণ মহিলা, তেখেতৰ যিটো পুত্ৰ, তেওঁ মেধাৱী ছাত্ৰ আৰু MBBSত এডমিশ্যন লৈছে। ইয়াৰ দ্বাৰা মই এইটো কথাই ক'বলৈ বিচাৰিছোঁ, অকল ধনী লোকৰ ল'ৰা ছোৱালীয়ে যে পঢ়ি ডক্টৰ ইঞ্জিনিয়াৰ হ'ব এনেকুৱা নহয়। যদি ছাত্ৰ মেধাৱী হয়, তেতিয়াহ'লে তেওঁ যিকোনো কোৰ্চ পঢ়িব পাৰে, ডক্টৰ ইঞ্জিনিয়াৰ উকিল চব হ'ব পাৰে। গতিকে এইখিনি কৈ আজি সামৰণি মাৰিলোঁ। আপোনাৰ চৰকাৰক কিবা ক'বলগীয়া আছে নেকি? আপুনি চৰকাৰৰ আগত কিবা আবেদন পত্ৰ দিছিল নেকি লোন চোনৰ কাৰণে? বৰ্তমান চৰকাৰৰ পৰা একো পোৱা নাই। ৰাইজ চাওক, এনেকুৱা ধৰণৰ মহিলাসকলক চৰকাৰে সহায় কৰিব লাগে, বিচাৰি উলিয়াই সহায় কৰিব লাগে। কাৰণ তেখেতৰ যিজন পুত্ৰ, তেওঁ মেধাৱী ছাত্ৰ, কাইলৈ ডক্টৰ হৈ অসমত ওলাই আহিব আৰু ৰাইজৰ সেৱা কৰিব। গতিকে মই আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। এটা কথা মনত ৰখা উচিত, মেধাৱী হ'লে ডক্টৰ ইঞ্জিনিয়াৰ সকলোৱে হ'ব পাৰে। অকল ধনী মানুহৰ লোকেই যে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব তেনেকুৱা ধৰণৰ কথা নাই। এখেত এজন সৰ্বসাধাৰণ মহিলা, এই ব্যৱসায় কৰি ল'ৰাটোৰ সপোন দিঠকত পৰিণত কৰিবলৈ চেষ্টা কৰিছে। আজিলৈ ইমানটা সামৰণি মাৰিলোঁ। নমস্কাৰ।